হ্যাপি মেরিড লাইফ, হ্যাপি মেরিড লাইফ। সো আজি তোমালোকৰ বিয়া মানে কমপ্লিট হৈ গ'ল টোটেলি। সো আজি তোমালোক দুটাকে দুটা মই কুৱেশ্যন সুধিম। সো ফাৰ্ষ্ট কুৱেশ্যনটো মানে দুটাৰ কাৰণে দেই, দাদাৰ কাৰণে বেলেগ হ'ব আৰু বৰ কাৰণে বেলেগ হ'ব। প্ৰথম কুৱেশ্যনটো দাদাৰ কাৰণে, মানে এটাই হ'ব কিন্তু বেলেগ বেলেগ হ'ব। সো ফাৰ্ষ্ট কুৱেশ্যনটো এইটো যে তোমাৰ কাৰণে বৌ বেছি ইম্পৰ্টেণ্ট নে ক্ৰিকেট, আৰু তোমাৰ কাৰণে দাদা বেছি ইম্পৰ্টেণ্ট নে মেকআপ? सुकून का नाम सुना है? हाय हाय। আৰু দাদাৰ কাৰণে अब देख तू, अब तू गया बेटा, अब तू गया, देख तेरी औकात मैं दिखाता हूँ तुझे। অলৱেজ নাইচ। আৰু ছেকেণ্ড কুৱেশ্যনটো, যেতিয়া তোমালোক দুটাৰ মাজতে কাজিয়া লাগে তেতিয়া কোনে আগতে কাক মনায়? সিচুৱেশ্যন চাই এইটো এনজয় মোষ্টলি মানে কোনে কাক আগতে মনায়? নাই ভুলটো চাই লওঁ ভুলটো চাই লওঁ। বৌয়ে কিন্তু মনে মনে আছে দেই এনচাৰটো। দুটাৰ মাজত মানে ভাল অভ্যাস সেইটো ভাল লাগিল দেই এনচাৰটো শুনি, থেংক ইউ। যিটো সদায় সম্পৰ্কটো বচাই ৰাখে বিৰাট ভাল লাগিল কথাটো শুনি এটা কিনে, জুই হ'লে সদায় এটা পানী হ'ব লাগে। একদম। বৌয়ে কিবা ক'ব? দিয়া, থেংক ইউ।